মৰমৰ অকণিহঁত আহাচোন আজি আমি জানো অসমীয়া 12 মাহৰ নাম। এক বছৰত 12 মাহ থাকে। কি কিনো মাহ থাকে আহাচোন চাওঁ। বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। আকৌ এবাৰ চাওঁচোন আহা। বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বাই।